हेलो एवरीवन नमस्कार मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই এটা এগলেছ আটাৰ কেকৰ ৰেচিপি লৈ আহিছো আশা কৰো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আহক তেন্তে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো প্ৰথমতে মই এটা বাউল লৈ তাতে চাহৰ কাপেৰে 1 কাপ গুড় লৈছো গুড়খিনি মই মিহিকৈ কাটি ৰাখিছিলো এতিয়া ইয়াতে 1 কাপতকৈ অলপ কম ৰিফাইন্ড অয়েল এড কৰিছো এতিয়া দুইখিনি ভালদৰে মিক্স কৰি লম তাৰ পাছত ইয়াত চাহৰ চামুচেৰে 4 চামুচ দৈ দিছো মই ইয়াত মিঠা দৈ ব্যৱহাৰ কৰিছো আপোনালোকে যদি হে মিঠা দৈ ব্যৱহাৰ নকৰে তেন্তে গুড়ৰ পৰিমাণটো অলপ বেছি কৰি দিব পাৰে এতিয়া গুটেখিনি ভালদৰে ফেটি লম যেতিয়ালৈকে গুড় তেল আৰু দৈখিনি ভালদৰে মিক্স হৈ নাযায় এইখিনি ভালদৰে মিক্স হৈ গল এতিয়া ইয়াতে 1.5 কাপ আটা এড কৰিম আটাখিনি অলপমান চালি লম আটাৰ লগতে 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচতকৈ অলপ কম বেকিং সোডা এড কৰি দিছো এতিয়া আকৌ আটাখিনি লাহে লাহে ভালদৰে মিক্স কৰি লৈছো বেটাৰটো যেহেতু অলপমান ডাঠ হৈ আছে সেই কাৰণে মই ইয়াত অলপকৈ গাখীৰ এড কৰিম মই ইয়াতে আমুল তাজা লিকুইড মিল্ক ব্যৱহাৰ কৰিছো গাখীৰখিনি মই গৰম কৰি ঠাণ্ডা কৰি লৈছো কেকৰ বেটাৰটো যেটো কনসিস্টেন্সি লাগে সেই অনুযায়ী গাখীৰ এড কৰিছো আৰু ভালদৰে ফেটি লৈছো এয়া চাওক বেটাৰটো ৰেডি হৈ গল এতিয়া মই কেক টিন এটা লৈ লৈছো আৰু কেক টিনটোৰ ভিতৰ ফালে এডাল ব্ৰাছৰ সহায়ত তেল লগাই লৈছো এতিয়া অলপমান আটা ছটিয়াই লম যেহেতু আটাৰ কেক বনাইছো হেইভাবে মই আটা ছটিয়াই লৈছো আটা ছটিয়াই ললে এদৰে কেকটো হিজাৰ পাছত উলিয়াই আনোতে সহজে ওলাই আহে আপোনালোকে বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে মোছত বাটাৰ পেপাৰ নাই বাবে মই এদৰে কৰি লৈছো এতিয়া কেকৰ বেটাৰখিনি ইয়াত ঢালি দিছো ওপৰত এইদৰে কেটামান মগজ দি দিছো আপোনালোকে ইয়াতে মগজৰ হলনি যিকোনো ড্ৰাই ফ্ৰুটস ব্যৱহাৰ কৰিব পাৰে মই গেছটো অন কৰি কুকাৰটো গেছত পাতি ৰাখিছিলো 10 মিনিটৰ বাবে প্ৰিহিট হ'বৰ বাবে আৰু ভিতৰত এডাল ষ্টেণ্ড দি ৰাখিছো এতিয়া কেকৰ বেটাৰখিনি কেক টিনটোৰ সৈতে কুকাৰটোৰ ভিতৰৰ ষ্টেণ্ডডালত বহাই দি কুকাৰ ঢাকনখন বন্ধ কৰি গেছটো লো ফ্লেমত 30 মিনিটৰ বাবে ৰাখি দিলো এয়া চাওক কেকটো হৈ গল এতিয়া গেছটো অফ কৰি কেকটো কুকাৰৰ পৰা উলিয়াই আনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিলো কেকটো হিজিবলৈ সময় প্ৰায় 35 মিনিট মান লাগিল মাজতে এবাৰ মই কুকাৰ ঢাকনখন খুলি চাইছিলো অলপমান হিজিবলৈ বাকি থকাৰ বাবে আকৌ 10 মিনিটৰ বাবে ৰাখি দিছিলো কেকটো ঠাণ্ডা হোৱাৰ পাছত কেক টিনটোৰ পৰা কেকটো উলিয়াই ললো এতিয়া মই আপোনালোকক কেকটো কাটি দেখুৱাম এয়া চাওক কেকটো কিমান সফট হৈছে আৰু ভিতৰলৈকে খুব ধুনীয়াকৈ হিজিলে যেহেতু মই ইয়াত চেনি আৰু ময়দা ব্যৱহাৰ কৰা নাই হেভাবে কেকটো বহুত হেলদিও হৈছে খাবলৈ বহুত টেস্টি হৈছিল যদি আপোনালোকে মোৰ এগলেছ আটাৰ কেকৰ ৰেচিপিটো ভাল পালে তেন্তে প্লিজ ভিডিওটো এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো হিট কৰি ৰাখিব যাতে আগলৈ দিয়া ভিডিওৰ নটিফিকেশনবোৰ সহজে পাই থাকে ধন্যবাদ